दुखिया गरिब मानुर बेनिफिसियारि सेथि खोलोबनि बिसायख'थियाव महाजोता मोनसेबो मोननाय नङा बेयाव गासैबो मासिखौ बिजेपि आरो मित्र जोतानो मोनगोन बेयो रोखा बेवहाय कोनो गोनो गोथो साननांगौ जेबो गैया आरो नैबे बिसायख'थियाव आसामनि रायजो राजाफ्रा गुबुन कोनो दोलोनो भट होनो नागिराखै मित्र जोताव जाय दिनै बिजेपि एजिपि आरो इउपिपिएल दङ बिसोरनो भट होनानै गोदान मोनसे सरकार लाफिननायनि थाखाय थांखि लादों जाहोना जाहैबाय जे बेवहाय थानाय जि दोलोफोर बे खौसे जानानै आसामाव गोजोन थासारि लाबोनाय बयनोबो रैखाथि होनाय हा हुनि मोनथाय होनाय आरो सोरगिदिं जौगानायनि हाबा मावनो थाखाय आवगायगासिनो दङ दा बिनि थाखायनो नैबे खेबाव रायजो राजाफ्रा गुबुननि खोथा खोनासंनाय नङा रायजो राजाफ्रा थोंजोङै बिजेपि आरो नैबे जि जोंनि एलाइड जि अर्गानाइजेशन्स बिनोनो भट होनो थाखाय थियारि जानानै दङ सार महाजोतनि मोनसे थ' फैबाय थादों महाजोतनि हाग्रामा महिलाया बिथाङा मोनसे बाथ्रा बुंबाय थादों जे महाजोतनि सरकार दायोब्ला 2 घन्टानि गेजेरावनो बिटिसि सरकारा बायगोन होनना बिटिसि सरकारा गोख्रोंनिफ्राय गोख्रों जागासिनो दङ 29 जन लानानै दिनै सरकार सालायदों आरो 3-4 आरोबाव फैनो राजि जानानै दङ गतिके बेवहाय सरकार बायनायनि खोथा गैया हाग्रामा महिलारिया नंखाय बाथ्राखौ बुंनानै रायजो राजाफोरखौ मिसलिड खालामो थांनाय 17 बोसोराव रायजो राजाखौ थगायबोबाय रायजो राजाखौ थगायनानै थाखा फैसाखौ जानानै गावहा बेपार फालांगि खालामदों दा नंखायनो हाग्रामा महिलारिनि बुंनाय खोथाया जेबो रज'आ थैंक इउ सरि আমার অফিসর হয় ট্রান্সফার হব নহলে সাসপেন্ড হব আমি সব ফাইল তথ্য ইতিমধ্যে পাই গৈছো তো সদা রাইস কৰিম বুলি কৰিলে বহুত কাম কৰিব পাৰে 17 বছৰ ভূমিৰ পাট্টা দিয়া নাই আমি এমাহত ভূমিৰ পাট্টা দিছো আৰু 2021 চনত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ কাৰণে 1 লাখ মানুহক ভূমিৰ পাট্টা দিয়াৰ কাৰণে আমি প্ৰস্তুতি চলাই আছো আমাৰ নিবনুৱাসকল আছে মহিলাসকল আছে সেলফ হেল্প গ্ৰুপ বিলাকক আমি কৈছিলো বিপিএফৰ সময়ত আমাক কমপ্লেইন কৰিছে সেলফ হেল্প গ্ৰুপে 5000 টকা পাইছে বড় অনাবৰৰ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে আৰু সেই গোটেই পৰিৱেশটো অৱসান ঘটাই এতিয়া বড়োলেণ্ডত সকলো জাতি জনগোষ্ঠী মিলি আমি চৰকাৰ গঠন কৰিছো এতিয়া অসমীয়াৰ পৰা ইয়াত ইএম আছে বঙালী সকলৰ পৰা ইএম আছে আদিবাসীৰ পৰা এমচিএলএ আছে গুৰখাৰ পৰা এমচিএলএ আছে সকলো জনগোষ্ঠীৰ ৰিপ্ৰেজেন্টেশনটো আমি ইয়াত ক্লিয়াৰ কৰিছো আৰু ইয়াৰ লগে লগে যিখিনি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিব যিখিনি টকা ৰাজ্য চৰকাৰৰ পৰা আহিব প্ৰত্যেকটো পইচা যাতে ৰাইজৰ ওচৰলৈ যায় এই কথাটো আমি এতিয়া যেটো সিস্টেম আছে এই গভৰ্নেন্স আছে এই প্ৰশাসন ব্যৱস্থাটো আমি নিকা আৰু স্বচ্ছ কৰিবলৈ উঠি পৰি লাগিছো যোৱা 2 মাহৰ চৰকাৰৰ সময়ত আমি দেখিবলৈ পালো বহুতখিনি বিষয়াই আমাক কোঅপাৰেট কৰা নাই আগৰ 17 বছৰত এজন বিষয়া 10 বছৰ 15 বছৰ চাকৰি কৰি আছে আৰু সেই বিষয়াবিলাকে বিপিএফৰ হৈ কাম কৰি আছে আমি তেখেতসকলক আহ্বান কৰিছো যে আপোনালোকে নিজৰ দায়িত্ব পালন কৰক কিন্তু বহুতে আজিলৈকে পালন কৰা নাই আমি নিৰ্বাচনৰ সময়ত কৈছিলো যেটো দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে ইয়াৰ ইনকুৱাৰী কৰা হ'ব আমি চৰকাৰত অহাৰ পিছত আজি যেটো লাইবিলিটি এসেসমেন্ট কমিটি গঠন কৰি 2300 কোটিৰ কৰাপশন আত্মসাৎ কৰা এটা বহুত ডাঙৰ এটা কেলেংকাৰী আমি পাবলৈ সক্ষম হৈছো যোৱা 17 বছৰত বিপিএফ চৰকাৰখনে এই ক্ষুদ্ৰ এটা কাউন্সিলত আমাৰ দুখীয়া গৰীব মানুহৰ মূৰত 2300 কোটি ধাৰ এটা থৈ গৈছে হাগ্ৰামা মহিলাৰিয়ে ইলেকশনত আৰু সেকেন্ড ফেজ অহা 1 তাৰিখত হ'বলৈ গৈ আছে এই 1 তাৰিখত হ'ব লগা নিৰ্বাচনত যেটো মহাজোট আছে কংগ্ৰেছ বিপিএফৰ এই মহাজোটে ইয়াতে এটা ফ্লপ শো কৰিব বুলি ইতিমধ্যে আমি সবে গম পাইছো সদা ৰাইজ আমি এটা সময় আছিলে এই সময়ত আমি ৰাজ্যৰ লিডাৰ দেশৰ লিডাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল এটা সময়ত প্ৰধানমন্ত্ৰী বুলি ক'লে আমি কল্পনাহে কৰিছিলো গৃহমন্ত্ৰী বুলি ক'লে আমি কল্পনাহে কৰিছিলো মুখ্যমন্ত্ৰী বুলি ক'লে আমি কল্পনাহে কৰিছিলো কিন্তু আমি লোক পাব নোৱাৰিছিলো আমি নিজৰ ওচৰত আহিব নোৱাৰি পাৰা এনেকা পৰিৱেশ নাছিলে কিন্তু যোৱা 5 বছৰত বিজেপি চৰকাৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ৰাজ্যখনৰ জনগণক এক মিনিটৰ কাৰণেও এনেকুৱা এটা অনুভৱ কৰিব দিয়া নাই যে এই দেশৰ প্ৰধানমন্ত্ৰী যে আমাক মৰম কৰে বা নকৰে